मैया गुरुदेव कालीचरण ब्रह्म ट्रास्टनि बानजायनायाव दिल्लीनि हावास कासआव गुरुदेव कालीचरण ब्रह्मनि 164थि जोनोम सान फालिदों। गुरुदेव कालीचरण ब्रह्म ट्रास्टजों लोगोसे दुलाराय ब्रह्म धोरोम आफादनि बानजायनायाव मैया गुरुदेव कालीचरण ब्रह्मनि 164थि जोनोम सानखौ दिल्लीनि हावास कासआव सानसेनि मेहेरगोनां हाबाफारिजों गाजा गोमजायै खुंफुंनाय जायो। बे गोथार जोनोम सान फालिनायाव बेखेवगिरि आलासि महरै बाहागो लाहैयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा। हाबाफारियावनो आसामनि मन्त्रि उरखावग्रा ब्रह्म, एमपि रोनगोरा नार्जारी, एमएलए लरेन्स इस्लारि, मावफुं सोद्रोमा डक्टर नीलुत स्वर्गियारी, बर' थुनलाइ आफादनि गोबां दैदेनगिरि आरो बिटिआरनि माखासे राजखान्थि दैदेनगिरि बिथांमोनजों लोगोसे दिल्लीनि गोबां मेलेमजिबिफोरखौ बाहागो लानाय नुनो मोनो। मख'जाथाव बे गोथार जोनोम सान फालिनायजों लोगोसेनो 5थि गुरुदेव कालीचरण ब्रह्म बान्था 2023 खौ फरेस्ट मेन अफ इन्डिया यादव पायेंनो गथायनाय जायो। बे गोथार जोनोम सान फालिनायाव दिल्ली बड' एस'सिएशननि दैदेनगिरि बिथांमोनखौबो लोब बाहागो लानानै हाबाफारिखौ जाफुंसार खालामनायाव मदद होयो। गुरुदेव कालीचरण ब्रह्मर 164তম জন্ম জয়ন্তী উদযাপন কৰাৰ লগতে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টে এইবেলি আমাৰ যিজন ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জানে পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াক গুৰুদেৱ কালীচৰণ বঁটা দিবলৈ দিল্লীত এই পুলিচ কলনীৰ এই অডিটৰিয়ামত আয়োজন কৰিছে। মই ট্ৰাষ্টক ধন্যবাদ জনাইছোঁ আৰু গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যিটো কমিটি আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ যে দিল্লীত যিখিনি আমাৰ বড়োসকল আছে তেখেতসকল আৰু বিভিন্ন জনগোষ্ঠী ইয়াতে মিচিং জনগোষ্ঠী বিভিন্ন সংগঠনবিলাক আছে সবকো লৈ পেলাই এইবেলি জন্ম জয়ন্তী উদযাপন কৰাৰ লগতে যিটো নেকি বঁটা প্ৰদান কৰা কাৰ্যসূচীটো খুব ভালকৈ তেখেতসকলে আয়োজন কৰিছে। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আজিৰ পৰা 100 বছৰ আগৰ পৰাই তেখেতে বড়ো জনগোষ্ঠীটোক অন্ধবিশ্বাসৰ পৰা কেনেকৈ বচাব পাৰে আৰু আমাৰ সমাজখন এটা সঠিক পথেৰে আগুৱাই লৈ যাবৰ কাৰণে যিবিলাক সেই সময়ৰ ভুল কামবিলাক আছিলে মদ ভাং বা বিভিন্ন তেনেকুৱা প্ৰথাবিলাক আছিলে সেইবিলাক দূৰ কৰি এটা মানে পৰিৱৰ্তন এটা ৰিফৰ্মেশ্যনৰ মাজেৰে এটা ভাল সমাজ গঢ়াৰ কাৰণে প্ৰয়াস কৰিছিলে। অকল ধৰ্মৰ লাইনতে নহয় তেখেতে সেই সময়ত বেলেগ দিশতো শিক্ষাৰ দিশতো বা বেলেগ দিশতো কেনেকৈ সেই সময়ৰ পিছ পৰি থকা বড়ো জনগোষ্ঠীক আগুৱাই লৈ যাব পাৰে তেনেকুৱা বিভিন্ন আঁচনি বা বিভিন্ন চিন্তাধাৰাৰ মাজেৰে বিভিন্ন কামৰ দ্বাৰাৰে তেখেতে চিন্তা কৰিছিলে আৰু সেই সময়ত তেখেতে বহুত সফল অৰ্জন কৰিবলৈ পাৰিছে। আৰু আজিৰ সময়ত যদি আমি চাবলৈ যাওঁ বড়ো জনগোষ্ঠীত আগুৱাই যোৱাত তেখেতৰ বহুত ডাঙৰ এটা অৱদান আছে। তেখেতৰ যিটো ফিলচফি যিটো দৰ্শন তেখেতৰ চিন্তাধাৰা সেই সময়ত ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰেৰে যিখিনি চিন্তাধাৰা তেখেতে আগত ৰাখিছিলে সমাজত সেইখিনি আজিৰ কাৰণে আমাৰ কাৰণে এটা ডাঙৰ বাণীৰ নিচিনা হৈছে আৰু সেই বাণীটো লৈয়ে বড়ো জনগোষ্ঠীয়ে আজি পৃথিৱীত বিশ্বত বড়ো জনগোষ্ঠীটোক এটা এডভান্স জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে এটা সপোন আৰু ৰচিবলৈ আজিৰ সময়ত আমি সকলো মানে ইনস্পায়াৰ হৈছোঁ আৰু সেইকাৰণে আজি তেখেতৰ জন্ম জয়ন্তীৰ এই শুভ মুহূৰ্তত মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মক যিটো আমাৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু মোৰ অন্তৰৰ পৰা তেখেতৰ প্ৰতি মোৰ সন্মান মই জনাইছোঁ। এটা প্ৰশ্ন আছে গৈ গায়ग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां। थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि। थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं। बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन। बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन। थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव। बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।